Hello everyone and welcome back to my channel. So guys, যোৱাকালি অৰ্থাৎ 26 মাৰ্চ তাৰিখে শিলচৰত অনুষ্ঠিত হৈ যায় প্ৰাগ চিনে এৱাৰ্ড 2022ৰ অনুষ্ঠান। এই অনুষ্ঠানটোত অসমৰ বহুতো শিল্পীয়ে ভাগ লৈছিল আৰু এৱাৰ্ড পাবলৈও সক্ষম হৈছে। শংকুৰাজ কোঁৱৰে বেষ্ট ছিংগাৰ এৱাৰ্ড ফৰ দ্য ইয়েৰ 2021 পাবলৈ সক্ষম হৈছে। লগতে কে ছাৰকে ধৰি আন বহুতো শিল্পীয়ে এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আৰু অসমৰ লগতে প্ৰাগ চিনে এৱাৰ্ডত বলিউডৰ বিভিন্নজন তাৰকাক দেখা পোৱা গৈছিল। তাৰ ভিতৰত অন্যতম আছিল ৰাখি সাৱন্ত। আপোনালোকে বাৰু ৰাখি সাৱন্ত আৰু কে ছাৰৰ ভিডিঅ'টো দেখিলেনে, য'ত কে ছাৰে ৰাখি সাৱন্তক বিহু নচুৱাইছিলে। চ' সেই ভিডিঅ'টিৰ এটা ক্লিপ ইয়াতে চাই লওঁচোন আহক।